চৰকাৰী মাটিৰে ভেটি বান্ধিছে কোনে কোনে বনিয়াক দিছে বৰপিয়া পাৰি ৰাজ্যৰ বন বিভাগৰ এক আজব কাণ্ড অমৃত উদ্যানৰ মাটিৰে বনিয়াৰ ভেটি নিৰ্মাণ কৰিছে এই ঘটনা গড়চুকৰ মইনাকুৰুং বিট অফিচৰ অন্তৰ্গত পামহিত মাটি পেলাব লাগে অমৃত উদ্যানত পেলাইছে নুপুৰ সাহা জনৈক দেউৰীৰ চৌহদত গুৱাহাটী ৰেঞ্জৰ অধীনস্থ গোটানগৰৰ পৰা টিপি সহ মাটি পৰিবহণ কৰিব লাগে অমৃত উদ্যানলৈ কিন্তু ইয়াৰ পৰিৱৰ্তে বিট অফিচাৰ অপূৰ্ব হুজুৰীৰ আশীৰ্বাদত এই মাটি পৰি আছে পামহিৰ নিৰ্মাণ হ'বলগীয়া গোদাম ঘৰত এই বিট অফিচাৰ অপূৰ্ব হুজুৰী পূৰ্বতে পাহাৰ কাটি শেষ কৰিছিল সোণাপুৰত এতিয়া লাখ টকাৰ বিনিময়ত ৰচিলে এই কাহিনী অভিযোগ পোৱা অনুসৰি এইগৰাকী বিট অফিচাৰ অপূৰ্ব হুজুৰীয়ে 1.5 লাখ টকা লৈছে ডিএফঅ ৰেঞ্জাৰৰ নামত এই টকালৈ ৰঙামাটি পেলাব দিছে এই বনিয়াৰ চৌহদত চাওক এই দৃশ্য অপূৰ্ব হুজুৰীৰ দুৰ্নীতিৰ কলা অধ্যায় সকলো পৃষ্ঠা প্ৰকাশ পাব পৰৱৰ্তী প্ৰতিবেদনত নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।